নমস্কাৰ ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে আহি পৰিছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে মেট্ৰিক পৰীক্ষা দি বহি আছে সেই সকল ছাত্ৰ ছাত্ৰীক লৈ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা মেট্ৰিক দিয়া ছাত্ৰ ছাত্ৰী সকললৈ উচ্চ শিক্ষাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াব বৃহৎ ধন ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'খন স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিবা আৰু আমাৰ ভিডিঅ'সমূহ তোমালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা যাতে সোয়ার সুযোগ সুবিধা পায় তো মৰম ছাত্ৰ ছাত্ৰীসকল মেট্ৰিক পাছ কৰিলেই লাভ কৰিব 10,000 কৈ টকা হিমন্ত বিশ্ব শৰ্মাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ বৃহৎ ঘোষণা বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে মেট্ৰিক পৰীক্ষা দিছে সেই সকল ছাত্ৰ ছাত্ৰীলৈ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ধন আগবঢ়াব মেট্ৰিক পাছ কৰিলেই লাভ কৰিব 10,000 কৈ টকা জনাইছো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ স্নাতকত নাম ভৰ্তি কৰা সকলে লাভ কৰিব 12,500 টকা আৰু অকল মেট্ৰিক পৰীক্ষাৰ্থীয়ে নহয় লগতে স্নাতকত নাম ভৰ্তি কৰা সকলে লাভ কৰিব 12,500 টকা আৰু এই টকা এই কাৰণে প্ৰদান কৰিব যিসকল দুখীয়া ল'ৰা ছোৱালী আছে যিসকলে টকাৰ বাবদ পঢ়া শুনাৰ পৰা আঁতৰি থাকে সেই সকলৰ সুবিধাৰ্থে প্ৰদান কৰিব এই ধন স্নাতকত নাম ভৰ্তি কৰা সকলে লাভ কৰিব 12,500 টকা ডিগ্ৰীধাৰী সকলে লাভ কৰিব 15,000 টকা লগতে কোৱা হৈছে যে যিসকলে ডিগ্ৰীধাৰী ডিগ্ৰী কমপ্লিট কৰিব সেই সকলে লাভ কৰিব 15,000 কৈ টকা কিন্তু ক'ত আৰু কেনেকৈ লাভ কৰিব এই ধন ছাত্ৰ ছাত্ৰীসকলে এই ধন লাভ কৰিবলৈ হলে ক'ত আৰু কেনেকৈ লাভ কৰিব এই ধন জনাবলৈ যত্ন কৰিম আৰ্থিকভাৱে দুৰ্বল আৰু পিছপৰা ল'ৰা ছোৱালীয়ে যাতে শিক্ষাৰ পৰা বঞ্চিত নহয় আৰু মুখ্যমন্ত্ৰীয়ে ভাষ্য প্ৰদান কৰিছে যে আৰ্থিকভাৱে দুৰ্বল আৰু পিছপৰা ল'ৰা ছোৱালীয়ে যাতে শিক্ষাৰ পৰা উচ্চ শিক্ষাৰ পৰা বঞ্চিত নহয় তাৰ বাবে প্ৰদান কৰা হ'ব এই ধন তাৰ বাবে এই পদক্ষেপ অসমৰ মুখ্যমন্ত্ৰীৰ আৰু যেহেতু অসমত বহু পিছপৰা অঞ্চল আছে লগতে দৰিদ্ৰ সীমাৰেখাৰ তলত যিসকল ল'ৰা ছোৱালীয়ে বসবাস কৰে সেই সকল ল'ৰা ছোৱালীয়ে যাতে উচ্চ শিক্ষাৰ পৰা কোনোমতে বঞ্চিত নহয় তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ ছাত্ৰীসকলে নিজ নিজ একাউণ্টত লাভ কৰিব এই ধন আৰু বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰী আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰিব অথবা হাই ছেকেণ্ডাৰী পাছ কৰিব অথবা BA কমপ্লিট কৰিব ডিগ্ৰীধাৰী সেই সকল ছাত্ৰ ছাত্ৰীয়ে নিজ নিজ একাউণ্টত লাভ কৰিব এই ধন ছাত্ৰ ছাত্ৰীসকলে এই ধনেৰে কিতাপ পাতি কিনাৰ লগতে বহু উপকৃত হ'ব লগতে মুখ্যমন্ত্ৰীয়ে কৈছে যে ছাত্ৰ ছাত্ৰীসকলে এই ধনেৰে যি ধন আগবঢ়োৱা হ'ব মেট্ৰিকৰ কাৰণে মেট্ৰিক পাছ কৰিলে 10,000 টকা হাই ছেকেণ্ডাৰী যিটো BA ফাৰ্ষ্ট চেম বুলি কোৱা হয় BA ফাৰ্ষ্ট চেমত এডমিশ্যন লোৱা সকলে লাভ কৰিব 12,500 টকা আৰু ডিগ্ৰীধাৰীসকলে লাভ কৰিব 15,000 কৈ টকা তো ছাত্ৰ ছাত্ৰীসকলে এই ধনেৰে কিতাপ পাতি কিনাৰ লগতে বহুতো উপকৃত হ'ব আৰু এই মন্তব্য হৈছে হিমন্ত বিশ্ব শৰ্মাৰ আৰু উচ্চ শিক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীক এই ধন প্ৰদান কৰা হ'ব লগতে কোৱা হৈছে যে কিতাপ পাতি ড্ৰেছৰ কথাও আহে যেহেতু কিতাপ পাতি কিনাৰ লগতে উচ্চ শিক্ষাৰ বাবেও ছাত্ৰ ছাত্ৰীক এই ধন প্ৰদান কৰা হ'ব